हेलो बंधुসকল वेलकम टू माय एनादर ब्लॉग। सो बंधुসকল आज আমি গৈ আছোঁ নৰ্থ প্ৰভুপাত যাম আমি চেৰাই বীজ। তো চেৰাই বীজত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক আৰু লগতে এইবিলাক মোৰ বন্ধু হয়, একেলগে আহিছোঁ আমি 7-8টা মান। তো তাতেই চেৰাই বীজতে আপোনালোকক লগ পাম, আপোনালোকে চাই থাকক। ইয়াতে বন্ধুসকল আমি নৰ্থ প্ৰভুত নামিলোঁ। নৰ্থ প্ৰভুৰ পৰা আমি অটো ল'লোঁ, 50 টকা ভাড়া, দুখন লৈছোঁ অটো। ইয়াতে আমি 4জন আহিছোঁ, 4জনে আমি তালৈ যাম চেৰাই বীজলৈ। তো চেৰাই বীজ পাবলৈ অকণমান আছে, তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা থাকিলে। তো ফ্ৰেণ্ডছ এইখনে হ'ল চেৰাই বীজ, আপোনালোকে দেখি আছে। তো ইয়াতে আমি আজি চানডে আছিলে, চানডে কাৰণে ফুৰিব আহিলোঁ। এইখনে হ'ল চেৰাই বীজ। লগৰবিলাক আগত গৈ আছে, ফটো চটো মাৰিলোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা থাকিলে। লগত ট্ৰিপ আছে আৰু এইবিলাক মহ সুধি আছোঁ বাৰু। কেনেকুৱা লাগিছে চেৰাই বীজ আহি? ধুনীয়া লাগিছে, ভাল লাগিছে ন? বঢ়িয়া লাগিছে। অসমত আছে নাই দেখোন? অসমত নাই বাৰু এনেকুৱা, ব্ৰহ্মপুত্ৰখন আছে কিন্তু এখন নাই, ইমান এটা ভাল নহয়। কিন্তু ইয়াত ভাল লাগিছে না? হয়। আৰৱ সাগৰ বুলি কয় এইখন চাওক। আমি নৰ্থ প্ৰভুত আছোঁ আৰু চেৰাই বীজ এইখনে হ'ল। দেখিছে এইবিলাক চাওক, বৰশী বাই আছে চাওক। এইফালে আমাৰ লগৰকেইটা তাত আছে, কিবা হোটেল চোটেল আছে, এইবিলাক হোটেল ঠিকে আছে। ইয়াতে দেখিছে নহয় আপোনালোকে, গা ধুবৰ কাৰণে গোটেইবিলাকে মানে কাপোৰ চাপোৰ চেঞ্জ কৰিছে। আৰু লগতে মই গা ধুম বুলি ভাবিছিলোঁ, গা ধুবলৈ এতিয়া কাপোৰ নাই, সেইকাৰণে মই গা নুধোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তাতে ভাবিলে গোটেইবিলাকে ক'লে যে ভাত কিবা কিবি খাব লাগে। তো ইয়াতে আমি কিবা কিবি খালোঁ, ৰুটি মাংস এনেকৈ খালোঁ। আৰু লগৰবিলাকে কিবা কিবি খাইছে আৰু আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিছে, চাওক। তো এনেকৈ কৈ আমি গোটেই চেৰাই বীজখন ঘূৰিলোঁ। তো চেৰাই বীজ চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ইমান লং নকৰোঁ, যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। টাটা বাই বাই।